নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মোৰ চেনেলৰ জৰিয়তে নাৰেংগী ৰেলৱে ষ্টেচনৰ একেবাৰে সমীপত থকা এখন গাঁৱলীয়া বজাৰলৈ লৈ আহিছোঁ। আৰু গাঁৱলীয়া বজাৰখনত এই কলকেইটা দেখিলোঁ। কলকেইটা কিবা পিলিঙা জাহাজী নে টিলিঙা জাহাজী ক'লে। মই প্ৰথমবাৰ দেখিলোঁ তেনেকুৱা জাহাজী কল দেখিছোঁ, কিন্তু এই কলকেইটা অলপ বেলেগ টাইপৰ আৰু সকলোখিনি বস্তু পায় যিখিনি এখন গাঁৱলীয়া বজাৰত বহে, গাঁৱলীয়া বজাৰত পায়। ময়ো যিহেতু গাঁৱৰ ছোৱালী, মই গাঁৱৰ বজাৰখন দেখিছোঁ আৰু এনেকুৱা এখন বজাৰে ইয়াত পায়, ঘৰৰ ওচৰতে পায়। ভাল লাগে ইয়াৰ পৰা আমি বজাৰ কৰোঁ। আৰু মানে কুচিয়া, সৰু মাছ, পুঠি মাছৰ পৰা আৰম্ভ কৰি কচু, ঢেকীয়া, মুড়ি, আপোনাৰ তেতেলীৰ পেকেট আৰম্ভ কৰি যিখিনি বস্তু মানে এখন বজাৰত থাকে, তেওঁলোকে ঘৰতে উৎপাদন কৰা কিছুমান বস্তু, কল হওক, মেডিচিন নিদিয়া কল বা মেডিচিন নিদিয়া কিছুমান বস্তু থাকে, ঔটেঙা এইবোৰ কিছুমান থাকে। আৰু গাঁৱলীয়া বজাৰ আছে গুৱাহাটীৰ এনেকুৱা কিছুমান জেগাত, ধৰক বেলতলা, পাণবজাৰ আৰু দীপৰ বিলৰ ফালে আছে, কিন্তু বহুত দূৰ হয়, সেইবিলাক জেগাত যাব নোৱাৰি। অনুৰাধাটো আছে, দূৰ হয়। আৰু তেনেকুৱা এখন বজাৰে এইখন বজাৰ সৰু হয়, ৰেলৱে ষ্টেচনৰ একদম লগতে লাগি আছে। বজাৰখন সৰু যদিও সকলোখিনি বস্তুৱেই পাব। ইয়াতে কাৱৈ মাছ, পুঠি মাছৰ পৰা শ'ল মাছ, শিঙি মাছ, মাগুৰ মাছ, আৰু মই আহিছিলোঁ কুচিয়া ল'বৰ কাৰণে। আৰু এনেকুৱা মাছবোৰ ল'বলৈ মন যায়, খাবলৈ মন যায়, কিন্তু কাঁইট থকাৰ কাৰণে সৰু ছোৱালী দুজনে খাব নোৱাৰে। সেইকাৰণে মই আজি কুচিয়া ল'বৰ কাৰণে আহিলোঁ। আৰু মাছবোৰৰ কেজিও অলপ বেছিয়ে হয়, 500 টকালৈকে আছে কেজি, 500, 600 এনেকুৱা কেজি। আৰু কুচিয়াৰ কেজি 500 টকা। যি হ'লেও কুচিয়া এটা ল'ম বুলি আহিছোঁ যেতিয়া ল'ম। 500 টকা কৈছে, আধা কেজিমান কুচিয়া লৈ যাম। আৰু এতিয়া কুচিয়া কাটিবলৈ, চাফা কৰিবলৈ দি দিওঁ। আৰু কুচিয়া কটা কামটো, চাফা কৰা কামটো বহুত টান কাম। আগতে মাহঁতক দেখিছিলোঁ, মাহঁতে কুচিয়া এটা মাৰি আমি এফালে টানো, মায়ে এফালে টানে, ডিমৰু গছৰ পাত লৈ পেলাই এনেকৈ কটা দেখিছিলোঁ। কিন্তু সেইবোৰ দিন এতিয়া নাই, আৰু ইয়াত ডিমৰু গছ পাবলৈও নাই, কুচিয়া টানি এনেকৈ কাটিবলৈও নাই। ইয়াতে ধুনীয়াকৈ চাফা কৰি লৈ যাম আৰু কাটি দিয়ে, সেইটো সুবিধা আছে। আৰু গোটেইটো কাটি নিনো। ইয়াতে কিনি থাকোঁতে এজন ব্যক্তিয়ে মোক ক'লে যে কুচিয়াটো আপুনি ইয়াৰ পৰা বাকলিটোহে গুচাই নিয়ক, আৰু ঘৰত গৈ ধুনীয়াকৈ ধুই এখন কাঁহীৰ ওপৰত থৈ কুচিয়াটো কাটিব, চাব যাতে তেজখিনি বাহিৰত পৰি নাযায়। মানে যদি তেজখিনি পৰিয়েই যায়, কুচিয়াটো খাই হেনো একো লাভ নাই। তেজখিনিয়ে মেইন, সেই তেজখিনিও চব্জিত দি দিব। তেজখিনি খাব লাগে, আৰু তেজ নথকা মানুহে কুচিয়া খায়। কিমান কষ্টত, কিমান হেৰিকৈ মাৰিছে চাওকচোন, ঠেকেচি মাৰিছে। কিন্তু তেজ নথকা, মানে তেজ কম থকা মানুহৰ কাৰণে ভাল। আৰু তেওঁলোকে বহুত সুন্দৰকৈ গুচাই দিয়ে, ইমান সহজে গুচাই দিয়ে, দেখিলে এনেকুৱা লাগে যেন বহুত সহজ বস্তুটো গুচাবলৈ। কিন্তু গুচোৱাটোহে গম পায়, কাৰণ আমি আগতে গুচাই পাইছোঁ মাৰ লগত। আৰু এতিয়া আজিকালি নুগুচাওঁ। মই ছেকেণ্ড টাইম গুৱাহাটীলৈ অহাৰ পৰা মই ছেকেণ্ড টাইম কুচিয়া কিনিছোঁ। ছেকেণ্ড টাইম মানে মই কিনা প্ৰথম হৈছে। আগতে এবাৰ কিনিছিলোঁ, সেইবাৰ মায়ে গুচাইছিলে। আৰু এতিয়া ছেকেণ্ড টাইম হৈছে মোৰ, নিজে কিনিছোঁ, মোৰ ফাৰ্ষ্ট টাইম অৱশ্যে। নাৰেংগী ষ্টেচনত ৰৈ আছোঁ।
আৰু নাৰেংগীৰ এইটো চাইডে এখন বজাৰ বহে। নাৰেংগী ষ্টেচনতে ৰৈ আছোঁ। এখন লগাই থ'লে সঁচাকৈ উশাহটো বন্ধ হৈ যায়। আৰু দুইজনীয়ে মাছ দুখন একেই একেই। আহিলোগে আৰু বজাৰৰ পৰা মই আনিলোঁ এয়া দ্ৰোণ শাক, ধনিয়া, পালেং শাক আৰু এডাল কুচিয়া। এতিয়া বনাই খাওঁ আৰু।